Baganiya Suwali Sila channel তোদেরকে স্বাগতম কি কম এতিয়া বহুত তুলাছে যাবলে ফুৰিবলে বিয়া খবৰ কৰিবলৈ যাবলে ফুৰিবলে বিয়া খবৰ কৰিবলৈ গোলাঘাট হামদৈ আৰু মই থাকিম ঘৰত নানি ঠাণ্ডা লাগিছে নানি লগত আৰু এটো একদম পিনি লৈছো আৰু পুৰা পাঘৰ কাম কৰি কি ওপৰে নাযায় চাগে দে চিন্তাল লাগি গ'ল জাম বুলি ভাবি আছিলো আকৌ ঠাণ্ডাটো কথা চিন্তা কৰি লগ ধৰিছিলো বুলি বৈ যাওঁ কিন্তু তাই নেযায় বোলে ঠাণ্ডা লাগিছে ঘৰতে লেপটলত সোমাই থাকাই ভাল তুমি কহালকে অকমান সময় বিন্দাস মই এনেকে আমি ঠিকাটা নুখুৱ ৰণকে আমনি কৰে বিচনাত জপিয়াই মেলে কিবা কিবি কৰে গতিকে আমি গৈ থাকো আমরা আজি টেঙা খাবো রবাব টেঙা বৰ টেঙা কি ধনিয়া দি কোনোবা খাইছে নে ধনিয়া দি খাই বহুতে ভাল লাগে খাবলৈ আৰু আজি দুটা খাম এটা নহয় দুটা ৰণকে খাই বেয়া পোৱা ন টেঙা ভাল পাওঁ কিমান ভাল পোৱা এক গাল ৰণকে বহুত ভাল পায় টেঙা খাই এয়া আমাই ৰবাব টেঙা কাটি আছে আৰু চিলা বাই কোন দেখাই দে এইটো হ'ব দা ভিডিঅ' হ'ব নে নলৰা বল ইমানকে লৰা চুটকে টেঙা মাৰি মোৰ ফালি দিম মই এতিয়া নেখাও কেলে নেখাবি গেছে ধৰে চাগে গেছে ধৰে অপূৰ্বই আমাক পাতি দিব কৈ দে অপূৰ্বই পাতি দিব অপূৰ্ব শইকীয়া কোন হয় জানা নাই মোৰ পাতি লোৱা ভাই হয় দুটা ৰবাব টেঙা কাটিব দুটা আজি মজা মাৰি খাম ছোৱালীলৈ পেলাই দিবা কিজনী এইখন নক ঐ নিমখ গালে ঢালি নিদিবি আকৌ মগজ শুকাই যাব ধনিয়া বগা ৰবাব টেঙা আৰু ৰঙা ৰবাব টেঙা দুবিধ মিক্স আছে এটা মিঠা এটা টেঙা ভালে লাগিছে দুটাকে মিলাই দিলে হয় তিতা নিমপাত অকণ ছটিয়াই লওঁ ৰবাব টেঙা নিমপাত অকণ ছটিয়াই ল'ব দিছে মই বলত খাইছোঁ এক বল নাই একণ দিছে নাই খোৱা পাই বল অকণ আগতে খাই ল'লে তলৰখিনি থৈ বলটো চবে বেছি দেখে কিন্তু সনা কৰে যিজনীয়ে সনা কৰে সেইজনীয়ে বলত খাই ভাল পায় আৰু মই অকণমানে লৈছোঁ বেছি টেঙা খাব নোৱাৰোঁ এই পূৰা খাইছে একদম এইকণ পূৰা বাচনতে ইমানকণ ল'লে পূৰা হয় লালচ লগাইছোঁ লালচ লগাইছে বোলে চবৰে ঘৰত চাগে টেঙা শেষেই হ'ল কিন্তু আমি গিফ্ট পালোঁ টেঙা ঘৰৰ কাষতে বাহঁতৰ ঘৰত আছিলে সিহঁতে দিলে খাবলৈ গতিকে আজি পূৰা টেঙা খাইছোঁ কিন্তু খায়ে আছোঁ ন আমি টেঙা খায়ে আছোঁ কিন্তু টেঙা আপোনালোকক বোলে লালচ লগাইছে টেঙা বস্তুটো এনেকুৱা সঁচাকৈ লালচ লাগে মোৰ হ'লে সঁচাকৈ লালচ লাগে তোমাৰো নেদেখুৱাবা আমাৰ ৰণকে যে ইমান ভাল পায় টেঙা খাই বিৰাট ভাল পায় আৰু ওলকবি ভাল পায় বন্ধাকবি ভাল পায় ফুলটো খোৱা নাই আজি ওলকবি বনাবা বুলি ওলকবি বিৰাট বেয়া পায় বেয়া পাওঁ ফুলকবি ভাল পাওঁ অঁ তো সেইটোৱে কৈছোঁ ওলকবি ভাল পাওঁ ফুলকবি বেয়া পাওঁ কিনো উল্টা পুল্টা কৰিছোঁ যিনে টেঙা খাই লওঁ তিতা হৈ যাবগৈ সদায় ৰাতি ৰাতি ভিতৰত ভিডিঅ' কৰোঁ ভাবে চাগে এজনী পাকঘৰ বাহিৰে বেলেগত জেগা নাই নি ভাবিলোঁ আজি বাহিৰৰ পৰাই কৰোঁ বোলো ফুলনিখন অকণ চাফা কৰি আছিলোঁ বৌক কৈছোঁ দেখুৱাই দিওঁ দিয়া আৰু এই দেখিছেনে মই টাব চাব নাই আনিম আৰু এই মই টিঙে চিঙে ৰৈ দিওঁ এনেকৈ ফুলজোপাহে লাগে টাবটো কেলৈ লাগে ন অঁ ফুলটোৱে শুৱনি কৰিলে টাবটো শুৱনি হৈ যাব ভঙা চিঙা কি আছে আৰু তই ওপৰত কি ফুল লগাইছ দেখা দে আপোনালোকৰ যদি ফুলনিত ফুল নুফুলে নহয় তেতিয়াহ'লে এই যদি প্লাষ্টিক ফুল আছে এই দেখিছে মই ডুপ্লিকেট ফুল লগাইছোঁ
এইবোৰ চিলাৰ বুদ্ধি এজোপা মানে ফুল ফুলিবহে এতিয়াতো ফুলবোৰ নাই আৰু ন সেইকাৰণে তাই এইবোৰ ফুল লগাই থৈছে দিছেনে কেনেকুৱা ফুল লগাই থৈছে এইবোৰ বুদ্ধি এজোপাতো লগাইছে পাত চাত হ'লে হ'ল এইবোৰ ফুল লগাই দিয়া আৰু এতিয়াহে শুকাই যোৱা এইবোৰ শুকাই গৈছে যে পাতবোৰ এইবোৰ পাত কাটিছে আজি তাই ফুলনি বাৰীখন দেখাইছে আপোনালোকক ইমান ডাঙৰ দেখিছে এইবোৰ এতিয়া ক'তো ফুল নাই দেখিছেনে এইবোৰ তাই এতিয়া এইবোৰকে এইটো বাৰু গোলাপৰ কলি নিচিনা লাগিছেনে নাই লগা কোনে ক'ব প্লাষ্টিক বুলি ইমান ধুনীয়া এইটো গোলাপৰ কলি ফুলে ৰঙা কাৰোবাক দিব ৰ'জ ডে গৈছে নহয় ৰ'জ ডে চকলেট ডে ৰ'জ ডে গ'ল পৰহিয়ে ই ডেটবোৰ পুৰা জানে তাই ডেট পুৰা তাৰিখে নাছিল জানো এতিয়া চকলেট ডে আহিলে চকলেট দিব লাগিব কাক দিওঁ বৌকে দিম ৰৌনককে আমাকে দিবি সেইবোৰ তাই ফুলনিখন দেখাই দিছোঁ মই অকণমানকৈ ফুলনি মানে বাগিচা বাগিচা মানে ফুল আৰু কি আছিলে জানো পাহৰিলোঁ গানটো মনত পৰি গ'ল সিদিনাখন জানেনে আমাৰ চিলাক এটা কমেণ্ট আহিছিলে তাই কমেণ্টটোৰ ওপৰত মই তাইক ক'লোঁ তই কমেণ্টবোৰ আপোনালোকে যি দিয়ে মই চবেই পঢ়া হয় আচলতে তাইক শুনাই দিওঁ আৰু সেইদিনাখন এজনীয়ে মানে কোনে নাজানো আৰু কমেণ্ট কৰিছে কি বুলি কমেণ্ট কৰিছে চিলা পাগল নে কি মই পাগল নহয় মই তেনেকুৱাই থাকোহে তেনেকৈ চিধাকৈ চাবি ডেঞ্জাৰ আছোঁ কোন নাই বাৰু গুলকি দিম সুধিছে চিলা বাৰু পাগল নে কি অকা পকা দেখি অকাব নাভাবিব মই অকা নহয় তাই কৰা নহয় আকৌ টেঙৰ আছে হাতত কটাৰীখন দি দিলে এফালৰ পৰা চব কাটি কাটি চেচ কৰি পেলাব তাই সেইকাৰণে মই যাওঁ পাকঘৰলৈ নহ'লে নানীয়ে মোকে কাটিব এতিয়া আৰু এয়া কি জানে এইবোৰ তিতা ফুল নে কি যে সেইবিলাক আমাৰ নানীয়ে ছিঙি আনি থৈছে ভাজি চাজি খাই এইবিলাক আজি আমি দুপৰীয়া আজি কি খাম জানে বেঙেনা খানা তাদেরকে দেখাই রয়েছে আমি এইটো কি কয় হিদল মাছ বঙালীত কি কয় মই নাজানো শীতল মাছ শীতল মাছ নহয় আৰু দেই চিলা নাজানিলে নাজানো চেপা মাছ তাৰপৰা ইয়াত আছে হিয়া আছে ঝলকি পিঁয়াজৰ চিন নাই এই নহৰু পিঁয়াজ বুলি কৈ ইমান লৰাইছত থৈ দিছোঁ এজেগাতে থৈ এনেকৈ থৈ ক'লেও হ'ব জলকীয়া নহৰু পিঁয়াজ আৰু ইয়াতে মাছটো দি পেলাই ভাজি দিছোঁ এনেকৈ লৰাই আৰু এতিয়া নিমখ অকণ দি পেলাই মিক্সিত মাৰি দিম কাৰোবাৰ যদি পটা আছে পটা গাবলৈ পিচিলে হ'ব আয়া বেঙেনা ক'ত দেখি আছে অথনি এবাৰ চিঞৰি আছে তাই ৰেচিপিটো দি আছে কি বুলি কৈছিলি সোৱাদ অনুসৰি নিমখ সোৱাদ অনুসৰি পিঁয়াজ সোৱাদ অনুসৰি ধনিয়া একে আমি ডাঙৰ মইহে ডাঙৰ তই 1 বছৰহে মই 2 বছৰ দে মই খেলো একদম আৰ্মি ফিল হৈছে আৰ্মিতে জইনটো কৰিয়ে লওঁ নেকি এনেকৈ চলাই এনেকৈ চলাই আকৌ মাৰিব হুচলে কচোন কিহত জইন কৰিলে ভাল হ'ব আৰ্মি নে এইটো কি কয় পুলিচত নে আৰু এটা কি দেৱালী কৈছা আকৌ চিৰিয়াছকৈ নল'ব দেই নহ'লে লৈ যাব ৰাতি উঠাই চব কথা বাদ দে ল'ৰাটো তই ল'ৰাটো দিবলৈ সুধিছে ভাইটিটোক ৰাতি কেইটা শু 8টা 10 ৰাতি 9টাত যাম যদি নিদিয় বাপেৰক মাৰক খাই চুট কৰি দিম আৰু কোনটো বন্দুক দি এইটো দি দেখাত আছলি আছে নহয় এইটো আছলি হয় নহয় টেষ্ট কৰোঁ দেই
যদি ভাঙি যায় তেতিয়া আসলি ধোঁৱাবোৰ পলিউশ্যন হ'ব ভাল লাগলে লাইক করবি কমেন্ট করবি সাবস্ক্রাইব করবি যদি কেবা সাবস্ক্রাইব না করবি না একদম এটা লি যাব তোর ঘরে ঢুকে ধন্যবাদ